তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰত হেনো ভাঙি। সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এইবাৰ কাতি বিহু মোৰ কাৰণে বহুতেই ভাল আছিল। মানুহজনৰ ঘৰত এইবাৰ মোৰ প্ৰথম কাতি বিহু। ঘৰখনৰ যিহেতু ডাঙৰ বোৱাৰী আৰু লগতে নতুন বোৱাৰী, গতিকে লৈ তুলসী পুলি ৰোৱাৰ দায়িত্বও মোৰেই। ইফালে দেখিছেনে, মানুহজনে মোৰ কষ্ট দেখি ৰখিব নোৱাৰি মোৰ লগত অলপমান সহায় কৰি দিছে। এয়াই মৰম নহয়নে? তাৰপিছত এনেকৈ গোবৰ পানীৰ লগতে অলপমান মাটি মিক্স কৰি মই গোটেই ঠাইখিনি এনেকৈ মুচিলোঁ। আৰু প্ৰথমবাৰ এনেকৈ মুচিছোঁ, যিহেতু আমাৰ ঘৰত মানে এনেকৈ বহলাহল জেগা নাছিলে। আৰু সন্ধিয়া হ'লত এনেকৈ তুলসীৰ তলত চাকি বন্তি জ্বলাই আৰু তুলসীৰ তলতে প্ৰাৰ্থনা কৰিলোঁ। আৰু মায়ে এনেকৈ মোক দেখুৱাই দিছে যে কেনেকৈ কি কৰিব লাগে। আৰু প্ৰথমবাৰ এনেকৈ পথাৰত মই চাকি দিলোঁ, যিহেতু আমাৰ পথাৰ নাছিলে ঘৰখনত। তাৰপিছত এনেকৈ প্ৰসাদ আগভাগ কৰি সকলো ঘৰতে এখন এখন প্ৰসাদৰ ভাগ দিলোঁ।